নমস্কাৰ সকলোকে শিৱসাগৰৰ পৰা দ্বিতীয়টো ভিডিঅ'ৰ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো আহোম ৰজাসকলৰ ৰাজধানী গড়গাঁৱৰ মাজেৰে কাৰেংঘৰ চাবলৈ। আমি শিৱসাগৰৰ পৰা আহিলো গাড়ীত, এইখিনি খোজকাঢ়ি আহিলো। আহি কিনে গম পালো ইয়াত অনলাইন টিকেট লয়, অফলাইন নহয়। সেইটোৰ কাৰণে বহুত দেৰি হৈ গ'ল, 10-15 মিনিট। ফাইনেলি আমি কাৰেংঘৰলৈ বুলি গতি কৰিলোঁ। এয়া ভিতৰত যাই আছো, এতিয়ালৈকে যাই পোৱাই নাই। ভিতৰৰ ভাগটো আপোনালোকে দেখা পালে। এতিয়া এয়া হ'ল বাহিৰত। ভিতৰৰ পৰা বাহিৰত ওলাই আহিলে ওপৰৰ পৰা ইমান ধুনীয়া ভিউ, সকলো পিনে সেউজীয়া সেউজীয়া, বহুত ভাল লাগে আৰু ধুনীয়া বতাহ। জানিব পৰা মতে এইটো প্ৰথমে ৰুদ্ৰসিংহই কাঠেৰে বনাইছিল, তাৰপিছত ৰাজেশ্বৰ সিংহই ইটা বালিৰে বনাইছে। চব একে একে দৰ্জা যে। ইয়াত চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাছিল বুলি গম পাইছোঁ। আৰু ডিমাৰ আৰু কি শামুকৰ খোলা চূণ এনেকৈ দি বনাইছিল। কিমান সত্য সেইটো মই নাজানো। আমাৰ চিৰি হৰাইছে। ইয়াতে এইখিনিয়ে চাব লগা। এতিয়া আমি ইয়াৰ পৰা যাম ৰংঘৰলৈ, আপোনালোককো লৈ যাম। এতিয়া আহি পালোঁ আমি ৰংঘৰলৈ। ৰংঘৰটো হাইৰোডৰ লগত লাগি থকা, ৰাস্তাটোৰ লগত লাগি থকা, খোজকাঢ়ি যাব নালাগে। আৰু ইয়াৰ পৰা আমি তলাতল ঘৰলৈ যাম। সেইটো অলপমান খোজকাঢ়ি যাব লাগে, 1 কিলোমিটাৰমান হ'ব। আৰু ইয়াত ৰজাসকলে ৰংঘৰত বহি ম'হ যুঁজ, চৰাইৰ যুঁজ, কণী ভঙা যুঁজ, বিহু নৃত্য উপভোগ কৰিছিল। এতিয়া ময়ো ওপৰত যাওঁ অলপমান ৰজা ফিলিংছ আনিবলৈ, কিন্তু মোৰ ৰজাৰ ফিলিংছটো নাহে। উপায় নাই আৰু অলপমান ট্ৰাই কৰিম। তোমাক পালে সঁচাকৈ একোৱেই চুন নালাগে। এতিয়া আমি খোজকাঢ়ি গৈ আছো তলাতল ঘৰলৈ, ৰংঘৰৰ পৰা তলাতল ঘৰলৈ। পালে সঁচাকৈ একোৱেই
দোকান, ধুনীয়া ধুনীয়া বস্তু, কিন্তু বহুত দাম, সেইকাৰণে একো লোৱাই নহ'ল। এতিয়া এয়া হ'ল তলাতল ঘৰ, ওপৰৰ ভাগ। ইয়াৰ ভিতৰতো কিবা কিবি আছে, কিন্তু ভিতৰত যাব নিদিয়ে, দৰ্জাবিলাক বন্ধ আছে। আৰু চবতকৈ ডাঙৰ কথা, সকলোতে অনলাইনেদি টিকট ল'ব লাগে। এইটো বহুত ডাঙৰ প্ৰব্লেম বুলিয়ে ক'ব পাৰি। এইবিলাক দৰ্জা বন্ধ কৰি দিছে, হয়তো তাতে সোমালে হেৰাই যায় বুলি। এয়া বহি আছে ছাৰ আমাৰ। মানুহবিলাকে মানে ওপৰত যায়, তলৰ চিৰিৰে নামি আহিব পাৰি। মানে দৰ্জা খিৰিকী একে একে, কোনখনেৰে সোমাওঁ কোনখনেৰে ওলাওঁ সেইটো গমেই নাপায়। ৰংঘৰ কাৰেংঘৰতো অলপমান গম পায়, ইয়াততো একদম ধৰিবই নোৱাৰি। এইফালে সেইফালে সকলো পিনে খালি দৰ্জা। আৰু একদম যিবিলাক অন্ধকাৰ ৰুম, সেইবিলাক ৰুমত আমি যোৱা নাই, অলপ ভয় লাগে। এইখিনি চাই আমি হোটেলত যাই ফ্ৰেছ হৈ কিনে ঘৰলৈ বুলি উভতি আহিলোঁ। এইটোৱে